ব্লগছলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। কি খবৰ আপোনালোকৰ? মোৰ বাৰু ভালেই। আজি মই আপোনালোকক দেখুৱাম, আজি মানে মামাৰ তেলৰ ঘৰ আছে, চ' তালৈকে যাম। তো তাত যাই কি কৰোঁ সকলোবোৰ মুহূৰ্ত আপোনালোকক দেখুৱাই যাম। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব দেই। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ মই এতিয়া ৰেডি হ'লোঁ, যাবলৈ ওলালোঁ আৰু। তো গাইজ এতিয়া মই ঘৰৰ পৰা বাহিৰ ওলালোঁ। আমাৰ ৰাস্তাৰ সন্মুখত আহি আছোঁ, তাত গাড়ী উঠিম, গাড়ী আহিব। গাইজ এতিয়া মই গাড়ীত উঠিলোঁ, এতিয়া যাম কইনা ঘৰলৈ তেলৰ ভাৰ দিবলৈ। চ' গাইজ এতিয়া আমি কইনা ঘৰ আহি পালোঁ, নমিছোঁ আৰু ভিতৰলৈ যাম আৰু। চ' গাইজ কইনাক বাহিৰলৈ ওলাই অনাই হ'ল, কইনা আহি গ'ল। এতিয়া কইনাক জোৰোণ দিব। গাইজ মামী মিঠাই খুৱাই দি আছে কইনাজনীক, মিঠাই খোৱা পৰ্ব চলি আছে, বহুত ফূৰ্তি কৰিছে।
এতিয়া কইনাজনী মোৰ দেউতাৰ পৰা সেয়া লৈ আছে সেয়া লোৱা হ'ল আৰু এতিয়া গোটেই জ্যেষ্ঠজনৰ পৰা এজন এজনকৈ সেয়া ল'ব কইনাজনী গাইছ এতিয়া আমি চাহ খাব আহিলোঁ চাহ খাব বহিলোঁ চাহ খাই আছোঁ গাইছ আমি এনেই অলপ এঘৰ মানুহ তাতে ফুৰিবলৈ আহিলোঁ আৰু এনেই গাঁওখন চাবলৈ আহিলোঁ কেনেকুৱা সো গাইছ এতিয়া আমি কইনাৰ লগত ফটো উঠিম এইজনী কইনা বহুত ধুনীয়া ন তো গাইছ এতিয়া আমাক খাবলৈ মাতিছে খাবলৈ যাই আছোঁ দৈ চিৰা এইটো মামা হয় গাইছ এতিয়া জোৰণ পৰ্ব শেষ হ'ল ৰাতিয়ে হৈ গ'ল বহুত এতিয়া আমি ঘৰলৈ যাম বাহিৰলৈ ওলাই আহিছোঁ গাড়ী আছে বাহিৰত তাত উঠিম ঘৰ আহি পালোঁ বহুত ভাগৰ লাগিছে ৰাতিও হৈ গ'ল বহুত আজিৰ ভিডিঅ'টো ইমানখিনিয়ে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব আকৌ লগ পাম মোৰ অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে আপোনালোকে ভালে থাকক সুস্থ থাকক বাই বাই